পুনামি কিচেনলৈ সকলোকে নমস্কাৰ জনাই আজি আপোনালোকৰ মাজলৈ নতুন ৰেচিপি এটা আগবঢ়াবলৈ লৈছো। ৰেচিপিটো হৈছে আলু আৰু কণীৰ দম। মছলাবোৰ হ'ল পিয়াজ মই 3টা মিডিয়াম সাইজৰ লৈছো, এনেদৰে সৰু সৰুকৈ কাটি লৈছো। তাৰ পিছত কেঁচা জলকীয়া 3টা, মিঠাতেল, নিমখ, হালধি, আদা নহৰুৰ পেষ্ট, জিৰা পিচি লৈছো মই এনেদৰে, গোটা জিৰা হয় ইয়া। গোটা জিৰাখিনি মই এনেদৰে পিচি লৈছো পটাত। জালুকৰ গুৰি অকমান লৈছো, ৰেড চিলি পাউডাৰ অকমান আৰু মিট মছলা। তেনেহলে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো বলক। ধুনীয়াকৈ বাকলিখিনি গুচাই ল'ব। আলু কেইটাত নিমখ অকণমান সানি লৈ এনেদৰে কাটি ল'ব। কণী কেইটা এনেদৰে হালধি সানি অলপ ভাজি ল'ব। তেলখিনি গৰম হ'লে পিঁয়াজ, জলকীয়া, নিমখ, হালধি, আদা নহৰুৰ পেষ্ট, জিৰাৰ পেষ্ট, মিট মছলা, ৰেড চিলি পাউডাৰ, জালুকৰ গুৰি সকলোখিনি দি অলপ সময় ভাজি আলুখিনি দি 2 বা 3 মিনিটৰ কাৰণে ঢাকি ভাজি ল'ব। ইয়াৰ পিছত পানী দি উতলিবলৈ দিব। উতলাৰ পিছত কণীকেইটা দি দিব। আৰু এয়া আলু আৰু কণীৰ দম হৈ গ'ল। একদম খাওঁ খাওঁ লগা হৈছে নহয়নে? তেনেহ'লে আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই কেনে পালে? ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোক আগবঢ়াই ল'বলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন আহিবলগীয়া ৰেচিপিবোৰৰ নটিফিকেশ্যনবোৰ পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ। পুনৰ নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।